Welcome back to my channel. Welcome back to my YouTube channel. বন্ধুসকল মই উপস্থিত আছো কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ত বাৰ্ষিক ক্ৰীড়া সপ্তাহ অনুষ্ঠিত কৰা হৈছে। বাৰ্ষিক ক্ৰীড়া সপ্তাহ আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী ভেকচিন প্ৰতিযোগিতা আৰম্ভ হৈছে। বন্ধুসকল মই আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছো। আপোনালোকে দেখি আছে কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ত ভেকচিন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ভেকচিন প্ৰতিযোগিতাত বিভিন্ন প্ৰশিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিছে। বন্ধু বান্ধৱীসকল আপোনালোকে চাই থাকক, মই দেখুৱাই আছো আপোনালোকক কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ত বৰ্তমান কি অনুষ্ঠিত কৰা হৈছে আৰু আজিৰ দিনটোত বিশেষকৈ কি অনুষ্ঠিত কৰা হ'ব মই আপোনালোকক দেখুৱাই যাম, সবিশেষ দেখুৱাম। বন্ধু বান্ধৱীসকল আপোনালোকে চাই থাকক কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ত। এয়া এগৰাকী শিক্ষক প্ৰশিক্ষাৰ্থীয়ে ভেকচিন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু আপোনালোকক দেখুৱাই আছো লুটুচ ব্লগৰ প্ৰশিক্ষাৰ্থীসকলক দেখুৱাই আছো। দেখি আছে আপোনালোকে চাই আছে কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকলে ভেকচিন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু ভেকচিন প্ৰতিযোগিতাৰ প্ৰথম কাৰ্যসূচী চাবলৈ অনুৰোধ জনাইছোঁ। লুটুচ ব্লগৰ প্ৰত্যেকগৰাকী ভিউৱাৰ্ছক অনুৰোধ জনাইছোঁ। হয়, আমাৰ মাজত উপস্থিত আছে মেম। মই লুটুচ ব্লগৰ পৰা আহিছোঁ। মই কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ অনুষ্ঠিত হৈছে বুলি গম পাই মই ইয়ালৈ আহিলোঁ। মই এটা ব্লগছ বনাইছোঁ। মানে আপুনি আমাৰ ভিউৱাৰ্ছসকলক কি ক'ব? মানে থেংক ইউ মেম, থেংক ইউ। বিভিন্ন কাৰ্যসূচীৰে আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী অনুষ্ঠিত কৰিছে। এই প্ৰথম কাৰ্যসূচী দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী ভেকচিন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু এই ভেকচিন প্ৰতিযোগিতাৰ প্ৰথম কাৰ্যসূচী খুব আকৰ্ষণীয় হৈছে। আপোনালোকে দেখিবলৈ পাইছে আমি ইয়াত বুঢ়া বুঢ়ী ভাওত অভিনয় কৰিছে। মই দেখিবলৈ পাইছোঁ এইফালে পগলা পাগলী ভাওত অভিনয় কৰিছে তেওঁলোকে। এই এগৰাকী বুঢ়ী আইতা আছে। মই আইতাগৰাকীৰ সৈতে পোনে পোনে কথা পাতিম। আইতা আপুনি কি ক'ব? আমাৰ লুটুচ ব্লগক কি ক'ব? হয় আইতা আপোনাৰ ঘৰ ক'ত হয়? তেলীয়া গাঁৱত হয় ন? ঠিকে আছে, ঠিকে আছে। থেংক ইউ, থেংক ইউ। আইতা আমাৰ মানে ভিউৱাৰ্ছসকলক আপুনি কিবা ক'ব নেকি আইতা? মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এতিয়া আপোনাক চাব মানে বাইদেউ। অঁ আইতা আপুনি কি ক'ব মানে তেওঁলোকক? আপুনি লাইক শ্বেয়াৰ কৰিব। থেংক ইউ, থেংক ইউ। হয়, কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ শিক্ষক প্ৰশিক্ষাৰ্থীসকল উপস্থিত আছে। তেওঁলোকক মই আপোনালোকে পোনপটীয়াকৈ দেখুৱাই আছোঁ। তেওঁলোকে এই লুটুচ ব্লগৰ পৰা মই আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। ইয়াত কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ বিভিন্ন শিক্ষক প্ৰশিক্ষাৰ্থীসকলে ইয়াত চাই আছে। মই আপোনালোকক দেখুৱাই আছোঁ। এয়া মেম, মই লুটুচ ব্লগৰ পৰা আহিছোঁ। মই বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ। মেম আপুনি কি ক'ব? আপোনালোকৰ এই 5 দিনীয়া যি কাৰ্যসূচীৰে বাৰ্ষিক ক্ৰীড়া সপ্তাহটো অনুষ্ঠিত কৰিছে, আপুনি ইয়াৰ বিষয়ে কি ক'ব আমাৰ ভিউৱাৰ্ছসকলক? মানে হয় মেম, হয় মেম। মই ব্লগটোৰ লিংক আপোনালোকলৈ শ্বেয়াৰ কৰি আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব মেম। থেংক ইউ। এয়া দেখি আছে আপোনালোকে। মই এয়া তেওঁলোকে পাগলী মানে যি ভাওত অভিনয় কৰিছে তেওঁলোকে, মই আপোনালোকক দেখুৱাই আছোঁ। মই আৰু আমাৰ শিক্ষক প্ৰশিক্ষাৰ্থীসকল আছে তেওঁলোকৰ সৈতে কথা পাতিম। তেওঁলোক আছে এয়া আমাৰ শিক্ষক প্ৰশিক্ষাৰ্থীসকল আছে। তেওঁলোকে কি ক'ব? কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ 5 দিনীয়া কাৰ্যসূচী যি বাৰ্ষিক ক্ৰীড়া সপ্তাহ হয় নাই? বাৰ্ষিক ক্ৰীড়া সপ্তাহ আজি দ্বিতীয় তথা প্ৰথম কাৰ্যসূচী নহয়নে? এই অনুষ্ঠিত হোৱা ভেকচিন প্ৰতিযোগিতাৰ বিষয়ে তোমালোকে চাই কেনেকুৱা অনুভৱ হৈছে আৰু এই 5 দিনীয়া যি কাৰ্যসূচী তাৰ বিষয়ে তোমাৰ পৰিকল্পনা কেনেকুৱা আমাক জনাবা। পৰিকল্পনা মানে আমাৰ কলেজখনৰ ল'ৰা ছোৱালীৰ হৈ পেলাই মেমহঁতে বহুত কথা চিন্তা কৰিছে। হয় হয়। আৰু আজি ভেকচিন প্ৰতিযোগিতাটো দেখিছে আপুনি, বহুত ভাল লাগিছে। বিশেষকৈ ছোৱালীখিনিয়ে বহুত ভালকৈ মানে পাৰ্টিচিপেট কৰিছে। ভাল লাগিছে, আমি হাঁহিব পাৰিছোঁ। সেইকাৰণে ধন্যবাদ জনাইছোঁ তেওঁলোকক। হয় হয়, থেংক ইউ, থেংক ইউ। আপুনি কিবা ক'ব নেকি? বহুত ভাল লাগিছে। মানুহক কেনেকৈ হ'ব পৰাটো বহুত ডাঙৰ ভুল বুলি ক'ব। থেংক ইউ, থেংক ইউ, ভাল লাগিছে। থেংক ইউ। হয়, কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ শিক্ষক প্ৰশিক্ষাৰ্থীসকল আমাৰ মাজত উপস্থিত আছে। মই তেওঁলোকৰ সৈতে কথা পাতিম। তোমালোকে কি ক'বা? মানে কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ত 5 দিনীয়া কাৰ্যসূচীৰে যি বাৰ্ষিক ক্ৰীড়া সপ্তাহ অনুষ্ঠিত হৈছে আৰু দ্বিতীয় তথা আজি প্ৰথম কাৰ্যসূচী নহয়নে? প্ৰথম কাৰ্যসূচী ভেকচিন প্ৰতিযোগিতা। হয় হয়, কি ক'বা? কিবা ক'বা নেকি? লুটুচ ব্লগক তোমালোকে কিবা ক'বা নেকি তোমালোকৰ ফালৰ পৰা বিশেষকৈ? থেংক ইউ, থেংক ইউ। হয়, এই ভেকচিন প্ৰতিযোগিতাত উপস্থিত হোৱা ছাৰ বাইদেউসকলে এই ভেকচিন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰিছে। মই পোনপটীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। এই মেমসকলে কথা পাতি আছে, ভেকচিন প্ৰতিযোগীসকলৰ সৈতে কথা পাতি আছে। এয়া ভেকচিন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। এগৰাকী বুঢ়ী আৰু বুঢ়াৰ ভাওত অভিনয় কৰি তেওঁলোকে ভেকচিন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। এই তাৰ
বাবে সাক্ষাৎকাৰ গ্ৰহণ কৰি আছে। এই ছাৰে আমাক আপোনালোকক দেখুৱাই আছোঁ। কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ এজন শিক্ষক প্ৰশিক্ষকে তেওঁলোকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি আছে। মই আপোনালোকক দেখুৱাই আছোঁ বন্ধু বান্ধৱী। নাই নাই এয়া এগৰাকী ভেকচিন প্ৰতিযোগী আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। তেওঁলোকক আপোনালোকক দেখুৱাই আছোঁ বন্ধু বান্ধৱীসকল। আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকে চাই আছে লুটুচ পুটুচ ব্লগ। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব বন্ধু বান্ধৱীসকল। এই ভেকচিন প্ৰতিযোগিতাত তেওঁলোকে এক খোজনীয়া ভাৰত তেওঁলোকে অভিনয় কৰিছে। বাইদেউ মই দিছোঁ দেই, আপোনাক আশীৰ্বাদ দিছোঁ। আপোনালোকে ভালে থাকক, কুশলে থাকক। মই এটা ভিডিঅ' বনাই আছোঁ। মই লুটুচ পুটুচ ব্লগৰ মই দেখুৱাবলৈ গৈ আছোঁ। এই এগৰাকী ভেকচিন প্ৰতিযোগীয়ে তেওঁলোকে অংশগ্ৰহণ কৰি পিনে তেওঁ কি ভাৰত অভিনয় কৰিছে। মই তেওঁৰ মানে বিশেষ দুখৰ কাৰণে তেওঁ কান্দিবলৈ আৰম্ভ কৰিছে। কিয় কান্দিব বিচাৰিছে মই তেওঁৰ সৈতে কথা পাতিম। বাইদেউ আপোনাৰ কি হৈছে আপুনি জনাব নি? বাইদেউ কি হ'ল আপোনাৰ ছোৱালী যদি কি হৈছে বাইদেউ আপুনি জনাব নেকি কাৰোবাক? হয়, এয়া এনেকৈ তেওঁ ভেকচিন প্ৰতিযোগিতাত তেওঁলোকৰ নিজৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰিছে। তেওঁ নিজে ভেকচিন প্ৰতিযোগিতাত তেওঁ নিজে দেখুৱাইছে নিজৰ। হয়, দেখিছে আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ কাৰ্যসূচীয়ে বিভিন্ন ধৰণৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে তেওঁলোকে। হয়, আপোনালোকে দেখিবলৈ পাইছে। হয়, সেয়া আপোনালোকে চাই থাকক লুটুচ পুটুচ ব্লগ। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। হয় বন্ধু বান্ধৱীসকল, মই মেমক আমাক লুটুচ পুটুচ ব্লগৰ পৰা আমি থেংক ইউ জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি কোনোবা এতিয়াও যদি BEd কৰিম বুলি ভাবি আছে, হয় মই মই কৈ লৈছোঁ মোৰ ভিউৱাৰ্ছক মই লগ পাইছোঁ। আমাৰ ভিউৱাৰ্ছসকলে তোমালোকে কি ক'বা? থেংক ইউ ছ' মাছ। মই কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ শিক্ষক প্ৰশিক্ষাৰ্থীসকলক আপোনালোকক দেখুৱাইছোঁ। কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ শিক্ষক প্ৰশিক্ষাৰ্থীসকলে অনুষ্ঠিত হৈছে। তেওঁলোকে ভেকচিন প্ৰতিযোগিতা প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকে উপভোগ কৰিছে। কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ যি ভেকচিন প্ৰতিযোগিতা, এই ভেকচিন প্ৰতিযোগিতাত তেওঁলোকে বিভিন্ন ধৰণৰ ভেকচিন প্ৰদৰ্শন কৰিছে। মই আপোনালোকক দেখুৱাই আছোঁ বন্ধু বান্ধৱীসকল। মই তাৰে এগৰাকী প্ৰতিযোগীৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। এই আছে চাওক, আপোনালোকে দেখি আছে বন্ধু বান্ধৱীসকল। এয়া চাওক, এয়া দেখিছে আপোনালোকে তেওঁলোকে বিভিন্ন ভেকচিনত তেওঁলোকে অংশগ্ৰহণ কৰিছে। তেওঁলোকে বিভিন্ন ধৰণৰ ভেকচিনৰ প্ৰদৰ্শন কৰিছে। হয় মোৰ ভিউৱাৰ্ছসকলক লগ পাইছে তেওঁলোকে। হয়, আমাৰ ভিউৱাৰ্ছসকলক আপুনি কি ক'ব? থেংক ইউ। হয় ভাই, আইতা ককা আপোনালোকক মই অসমৰ বিভিন্ন প্ৰান্তত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আইতা ককা আপোনালোকৰ যি ভেকচিন প্ৰতিযোগিতা এইবিলাক বাইদেউ আইতা ককা এইবিলাক আমি ইউটিউবত দিম। ইউটিউবৰ আপোনালোকৰ যদি নাতি নাতিনী আৰু সন্তান আছে চাব পাৰিব। আপোনালোকক দেখিব এই ইউটিউবৰ যোগেদি আপোনালোকক চাব পাৰিব। আপোনালোকে যে আজি এই অনুষ্ঠানত এই ঠাইত অংশগ্ৰহণ কৰিছে, ইয়াত আহি পিনে যে আপোনালোকে ঘূৰি ফুৰিছে, এইটো কথা আপোনালোকৰ নাতি নাতিনী আৰু সন্তানে আপোনালোকে চাব পাৰিব। হয় আইতা ককা, আপুনি কৈ দিব আপোনাৰ নাতিক যে লুটুচ পুটুচ ব্লগ বুলি এটা ইউটিউব চেনেল আছে, তাত ছাবস্ক্ৰাইব কৰি এই চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰিবলৈ আপুনি জনাই দিব। হয় আমি নিশ্চয়।
নিশ্চয় 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 সকলে বিভিন্ন কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু আপোনালোকে চাই আছে কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ভেকচিন প্ৰতিযোগিতা আপোনালোকক দেখুৱাই আছোঁ। এই ভেকচিন প্ৰতিযোগিতা প্ৰদৰ্শন কৰা মই শিক্ষক কৰ্মচাৰীসকলক আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইসকলে সেইসকল শিক্ষক মণ্ডলী যিসকলে আহুদ্ধ পৰসাৰ্থৰ ফলস্বৰূপে অসমৰ বিভিন্ন প্ৰান্তত কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি তেওঁলোকে অসমৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত শিক্ষাদান কৰি শিক্ষাৰ্থীসকলৰ জীৱন উজ্বলাই তুলিবলৈ সক্ষম হৈছে। সেইসকলে হৈছে এইসকল শিক্ষাগুৰু। আমি তেওঁলোকক আমি লুটুচ পুটুচ ব্লকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকক দেখুৱাই আছোঁ লুটুচ পুটুচ ব্লকৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই আছোঁ। মই কলিয়াবৰৰ পৰা দেখুৱাই আছোঁ। মই ইয়াতে উপস্থিত থকা এগৰাকী মেমৰ ওচৰলৈ আহিছোঁ। মেম মই লুটুচ পুটুচ ব্লকৰ পৰা আহিছোঁ। আপুনি কি ক'ব কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ শিক্ষাৰ্থী হিচাপে আপুনি কি ক'ব মেম? হয় মেম, আমি লুটুচ পুটুচ ব্লকৰ তৰফৰ পৰা কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ প্ৰত্যেকগৰাকী শিক্ষক কৰ্মচাৰীক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাক এনেকুৱা এটা অনুষ্ঠানৰ উপহাৰ দিয়াৰ বাবে। মেম আপুনি থেংক ইউ মেম। মেম আপুনি কিবা ক'ব নেকি মেম? লুটুচ পুটুচ ব্লকৰ পৰা আহিছোঁ মই মেম। থেংক ইউ মেম, থেংক ইউ মেম, থেংক ইউ। হয় আপোনালোকে চাই থাকিব লুটুচ পুটুচ ব্লগ। আমি আজি প্ৰথম কাৰ্যসূচী আমি সামৰণি পৰিছে। মই আপোনালোকক দেখুৱাই থাকিম, দিনটোৰ সম্প্ৰচাৰ দেখুৱাই থাকিম। আপোনালোকে চাবলৈ পাব কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী অন্তৰ পিছতে কি কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব মই আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে চাই আছে কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ পৰা ভেকচিন প্ৰতিযোগিতাৰ প্ৰথম কাৰ্যসূচী ইমানতে অন্ত পৰিছে। ধন্যবাদ।